বিটিচিৰ বাহিৰত আমি কেণ্ডিডেট দিয়া নিদিয়া সেই কথাটো এতিয়ালৈকে আমি একো ফাইনেল তেনেকুৱা কৰা নাই। আমি কাৰ লগত বুজা-পৰা কৰি পেলাই ইলেকশ্যন খেলিবৰ কাৰণে সিদ্ধান্ত ল'ম, ইয়াৰ ওপৰত নিৰ্ভৰ কৰিব। আপোনাসকলে জানে এতিয়া বিটিচিত যোনে চৰকাৰ বনায়, বিটিচি কাউন্সিলত যোনে চৰকাৰ বনায়, এই চৰকাৰ বনোৱা দলৰে এডভান্টেজ থাকে। বৰ্তমান বিটিচিত BPF দলৰ যিহেতু চৰকাৰ আৰু 28টা সিট লৈ পেলাই শক্তিশালীভাৱে যিহেতু বিটিচিত BPF দলে চৰকাৰ বনাইছে, গতিকে ক'বলৈ গ'লে প্ৰত্যেকটো সমষ্টিতে এতিয়া BPF দলৰ MCLA সকল আছে, EM সকল আছে। আৰু যেহেতু আমি ৰাইজৰ পৰা বিপুল ভোট লৈ পেলাই জিকি যোৱা এজন MCLA EM সকলক নিজৰ নিজৰ সমষ্টিত কাম কৰিবৰ কাৰণে ইতিমধ্যে ফিল্ডত নমাই দিছোঁ। আগন্তুক MLA ইলেকশ্যনৰ BPF দলে য'ত য'ত কণ্টেষ্ট কৰিব, গোটেইবিলাক সিটটো আমি আমাৰ হাতত আনিবলৈ সক্ষম হ'ম। আমাৰ চৰকাৰ বিটিচিত যেনেকৈ আছে, ঠিক তেনেদৰে 2026ত BPFৰে সন্মিলিত চৰকাৰ অসমত গঠন কৰিব। চৰকাৰ BPF দল আৰু NDAৰ চৰকাৰ অসমত আহি আছে, আৰু সেই NDAৰ দলৰ চৰকাৰৰ আমি অংশীদাৰী দল হিচাপে অহা অসমৰ এই বিধানসভাৰ নিৰ্বাচনৰ জৰিয়তে অসম চৰকাৰখন আমি গঠন কৰিবলৈ গৈ আছোঁ। বিটিচিৰ বাহিৰত আমি কেণ্ডিডেট দিয়া নিদিয়া সেই কথাটো এতিয়ালৈকে আমি একো ফাইনেল তেনেকুৱা কৰা নাই। আমি কাৰ লগত বুজা-পৰা কৰি পেলাই ইলেকশ্যন খেলিবৰ কাৰণে সিদ্ধান্ত ল'ম, ইয়াৰ ওপৰত নিৰ্ভৰ কৰিব। আৰু ভৱিষ্যতত আমাৰ বিধানসভাৰ নিৰ্বাচনী ৰণকৌশল আমি ফাইনেল পৰ্যায়ত যেতিয়া আহিম, তেতিয়া আপোনালোকক আমি জনাব পাৰিম যে বিটিচিৰ বাহিৰত আমি কেণ্ডিডেট দিম না নিদিম।